উপনিষদ। আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ যে পাঠ্যপুথি তাৰ 14 নম্বৰৰ পাঠটো সৰু ছোৱালী আৰু পক্ষী এই কবিতাটো আচলতে তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। আহাচোন আমি এই কবিতাটো শুনো। আহ পক্ষী আহ, ফুল দিম কোচ ভৰি, খুৱাম উদৰ পুৰি, সাজি দিম সোণোৱালী বাহ, আহ পক্ষী উৰি উৰি আহ। আহ পক্ষী আহ, পকা পকা ফল দিম, তোৰ সতে উমলিম, পাবি ৰং। আহ পক্ষী আহ, সোণেৰেই সাজি দিম বাহ। আহ পক্ষী আহ, তোক মই ভাল পাওঁ, দেখিলেই চাই ৰং, পাখি মেলি উৰি আহ। আহ পক্ষী সাউৎ কৰে আহ। আহ পক্ষী আহ, আকাশত উৰি উৰি, অকলে অকলে ফুৰি, গছে বনে থাকি কিনো গা, আহ পক্ষী একে চিপে আহ।